100 টকাত পাবলৈ গৈ আছে আপোনালোকে থাৰ সকলোৰে খুব বেছি ফেভাৰেট হয় থাৰ তো আৰু দিছে তাতে হোৱাইট কালাৰ মাই গড 100 টকাত এতিয়া আপোনালোকে ল'ব বিচাৰি আছে তো 100 টকাত BMW X1 এইখন হৈছে 100 টকাত উপহাৰ আগবঢ়াইছে শ্ৰী শ্ৰী ৰাম মন্দিৰৰ সাহায্যতে এইখন BMW মাত্ৰ 100 টকাত আপোনালোকৰ কাৰণে লৈ আহিছে মই আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক BMW আৰু খালি BMW নহয় লগত আছে থাৰ সকলোৰে বহুত বেছি ফেভাৰেট থাৰ আছে এখন মাত্ৰ 100 টকাত পিছফালৰ পৰা মই দেখুৱাই আছোঁ আপোনালোকৰ থাৰটো এই চাওক পিছফালৰ পৰা তাৰপিছত এইটো হৈছে BMW X1 সকলোতকৈ বেছি ফেমাছ সকলোতকৈ বেছি পপুলাৰ সকলোতকৈ বেছি হাইলাইটটোৱে হৈছে BMW X1 আৰু লগত আছে ইপিনে আছে ইনোভা তাৰপিছত এইপিনে আছে ব্ৰেজা আৰু ইপিনে হৈছে এল্টো কেটেন তো এল্টো কেটেনটো মোৰে ভাল লাগে বাকী মোৰ যিসকলে ভিডিঅ' চাই লয় টিকট তেওঁলোকে পোৱাটো মই বিচাৰোঁ এইখন হৈছে এল্টো কেটেন তাৰপিছত এইখন হৈছে ব্ৰেজা আৰু এইখন হৈছে গায়ত্ৰী তাৰ ইনোভা আৰু এইখনে হৈছে সকলোতকৈ বেছি ফেমাছটো হৈছে আপোনালোকৰ BMW X1 আৰু এইপিনে আছে আপোনালোকৰ থাৰ আৰু এইপিনে আছে আপোনালোকৰ চেলেৰিঅ গতিকে আপোনালোকে যদি মাইলেজৰ কাৰণে পাব বিচাৰি আছে তেতিয়াহ'লে এই চেলেৰিঅটো বেষ্ট আৰু বহুত বেছি লুকছটো ভাল লাগি আছে তো এইটো হৈছে চুইফ্ট এই গাড়ীখন মই এতিয়া আপোনালোকক এখনকৈ দেখুৱাই দিছোঁ এইটো হৈছে চুইফ্ট আৰু এইটো হৈছে চেলেৰিঅ আৰু এইটো হৈছে আপোনালোকৰ সকলোতকৈ বেছি ফেভাৰেট মহেন্দ্ৰ থাৰ আৰু এইটোৱে হৈছে BMW X1 আৰু এইটো হৈছে গায়ত্ৰী টয়োটাৰ ইনোভা আৰু এইটো হৈছে ব্ৰেজা আৰু শেষত এইটো হৈছে এল্টো কেটেন যিটো মোৰ বহুত বেছি ফেভাৰেট ইপিনে আছে লগত BMWৰ চাবি আৰু এতিয়া মই গোটেই ভিতৰৰ ভাগত যাই আপোনালোকক দেখুৱাই আছোঁ তো এইটো হৈছে BMWৰ ভিতৰ ভাগটো মই আপোনালোকক দেখুৱাই দিছোঁ ভিতৰত সোমোৱাৰ লগে লগে এইটো চাওক ডিছপ্লে আৰু এইটো হৈছে ইয়াৰ ভিউটো পিছপিনে আপোনালোকে তিনিজনৰ কাৰণে বহিব পাৰিব ইপিনে আছে লগত আৰু ইপিনে এইটো চাওক BMWৰ ইয়াৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ মাৰ্চিডিজ এখন ক্লাছিক 200 তো এই মাৰ্চিডিজৰ পিছতে এবাৰ আৰু এটা বেলেগ লটাৰী এইটো হৈছে ৰংজুলিৰ সেইটো আছে বেলেগৰ তো ইয়াত তাতে দিছিলে এখন মাৰ্চিডিজ আৰু ইয়াত দিছে এখন BMW গতিকে মই আপোনালোকক মাৰ্চিডিজখন চলাই দেখুৱাইছিলোঁ এতিয়া আজি মই BMWখন আপোনালোকক দেখুৱালোঁ ইয়াত চাওক গোটেইখিনি অট'মেটিক হয় চ' বহুত বেছি এক্সাইটেড আৰু ইপিনে আছে ছানৰুফ তাৰপিছত মিউজিক চিষ্টেম আছে মাই গড এইটো কাৰ ভাগ্যত পায় কোনে পায় নাজানো কিন্তু যিসকলে মোৰ ভিডিঅ' চাই টিকট সংগ্ৰহ কৰে গতিকে তেওঁলোকে পোৱাটো মই বহুত বেছি আশা কৰোঁ চ' আপোনালোকে যদি ল'ব বিচাৰিছে ল'ব পাৰে তো এতিয়া মই এই BMWখন আপোনালোকক ষ্টাৰ্ট কৰি অলপমান দেখুৱাই দিছোঁ এইটো চাওক ষ্টাৰ্ট বটন আছে এইটো হৈছে তোৰ ষ্টাৰ্ট হৈ গ'ল আপোনাৰ BMWখন দেখুৱাই দিছোঁ এইটো চাওক অলপমান আগুৱাইছে এইটো গতিকে এইটো হৈছে বেক এইটো চাওক পিছপিনে যাই আছে গাড়ীখন বাছ তাৰপিছত আপোনালোকৰ এইটো আকৌ এবাৰ মই ষ্টাৰ্ট অফ কৰি দিছোঁ এইটো হৈছে আপোনালোকৰ গাড়ীখন ষ্টাৰ্ট কমপ্লিট হৈ গ'ল চ' কেনেকুৱা লাগিল আপোনালোকে জনাব বহুত বেছি একদম ছুপাৰ গাড়ী দেখুৱালোঁ আপোনালোকক BMWখন চলাইও দেখালোঁ তাৰপিছত এইখন আছে থাৰ সকলোৰে বহুত বেছি প্ৰিয় থাৰ গতিকে থাৰখনৰ মই ভিতৰ ভাগ আপোনালোকক দেখুৱাই দিছোঁ এইটো ষ্টাৰিংটো এইটো আপোনালোকৰ ডিছপ্লেটো তাৰপিছত এইটো হৈছে ছাউণ্ড ছিষ্টেম এইটো হৈছে AC আৰু ছানৰুফ নাই বাৰু থাৰখনত বাকী কেপাচিটি চাওক তো এই চাওক লুকছটো এনেকুৱা থাৰৰ চ' টিকট একেবাৰে শেষ হৈ গৈছে কমিটিৰ ফালৰ পৰা টিকট নাই আৰু এতিয়ালৈকে গতিকে যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে অনলাইন ল'ব পাৰে যিবিলাক ডিলাৰ আছে সেই ডিলাৰবিলাকে দিব চ' গোটেই আপোনালোকে চিন্তা কৰিব নালাগে যিমানখিনি তোৰ ৰিজাল্ট গোটেইখিনি মই নিজে আপোনালোকলৈকে আগবঢ়াম চ' কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব গোটেই গাড়ীখন পুনৰবাৰ দেখাই দিছোঁ তো এইখন হৈছে হোৱাইট কালাৰৰ থাৰ যোনটো মোৰ বহুত বেছি ফেভাৰেট আৰু আপোনালোকৰ হ'ব চাগে চ' আপোনালোকে যদি ল'ব বিচাৰি আছে টিকট তেতিয়াহ'লে অনলাইন ল'ব পাৰে স্ক্ৰীণত মই নাম্বাৰ দি দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰক আৰু অনলাইন ল'ব পাৰে ধুনীয়াকৈ আৰু ডেলিভাৰী মই আপোনালোকক দিম যদি আপোনালোকে পায় চ' আপোনালোকে দেৰি নকৰি হোৱাটছআপত কণ্টেক্ট কৰক আপোনালোকে আৰু অনলাইন বুকিং কৰক এতিয়াই যদি পাৰে এতিয়াই কৰক খেলখন আছে আপোনালোকে চাব পাৰে 4 এপ্ৰিলত আপোনাৰ এই লটাৰীখনৰ এই উপহাৰ কুপনখনৰ খেল গতিকে পুনৰবাৰ কৈ দিছোঁ আপোনালোকক 4 এপ্ৰিল আৰু বেছি দিন নাই গতিকে আপোনালোকে ল'ব বিচাৰে সোনকালে লওক আৰু এইখন BMW এইখন থাৰ আপোনালোকে লৈ যাওক